সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্ব জ্ঞান, কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। গীতা অধ্যায় 18 62 নম্বৰ শ্লোকত ভগৱানে নিজেই কৈছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণত যোৱা, যাৰ কৃপাত পৰম শান্তি আৰু চিৰন্তন স্থান অৰ্থাৎ সত্যলোক প্ৰাপ্ত হ'ব। সেইজন পৰমেশ্বৰ কোন, ক'ত থাকে, কেনেকুৱা, এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ, আপোনাৰ শুভ নামটো? মোৰ নাম
ৰুক্মবীৰ থাপা। আপুনি ক'ৰ পৰা আহিছে? মই টকবাৰী গাঁও, জিলা বিশ্বনাথ, অসমৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই ৰামপালজী মহাৰাজৰ পৰা দীক্ষা মই 18 মাৰ্চ 2019 লৈছোঁ ছাৰ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয় ছাৰ, মই আগতে পৰম্পৰাগত হিচাপে ভক্তি কৰি আহিছিল, যেনে ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ, দুৰ্গা মাতা, গণেশজী, এইবিলাক ভক্তি কৰি আহিছিলোঁ ছাৰ। যিহেতু আপুনি জনালে যে আপুনি আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত যিবিলাক সাধনা, সেই আটাইবিলাক সাধনা আপুনি কৰি আহিছিলে, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিব লগা হ'ল? ছাৰ, কথাটো এনেকুৱা হ'ল যে মই প্ৰথমেতো এনেকৈ ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰৰ ভক্তি কৰি আছিলোঁ। যেতিয়া একদিন এজন আমাৰ গাঁৱৰে ভাই এজনে মোক জ্ঞান গংগা কিতাপ আনি পেলাই দিলে। তাৰ পৰা মই জ্ঞান গংগাটো পঢ়ি চালোঁ। জ্ঞান গংগা পঢ়াৰ পিছত মই আধ্যাত্মিক জ্ঞানৰ বিষয়ে অলপ বুজি পালোঁ, আৰু তাৰ পিছৰ পৰা মই অলপ ইয়াৰ বিষয়ে অলপ ইণ্টাৰেষ্ট দিব ধৰিলোঁ। মই ক'ত পাম, ক'ত দীক্ষা ল'ব পৰা যায়, এইটো কেন্দ্ৰবিলাক, এই নাম দান কেন্দ্ৰবিলাক বিচাৰিছোঁ। ক'তো মই ওচৰত তেনেকুৱা সুবিধা নাছিল, সেইকাৰণে মই চিন্তিত হৈ আছিলোঁ বহুত দিনলৈকে। পিছত একদিন তেনেকুৱাতে এইজন ভায়ে একজন মোক ঘূৰাই পেলাই লৈ আহি নাম দান কেন্দ্ৰৰ ওচৰত লৈ পেলাই আহি এই ভগত এজনৰ লগত আলোচনা কৰাই দিলে। আলোচনা কৰাৰ পিছত তেতিয়া তেখেতে কিছুমান পৰামৰ্শ আগবঢ়ালে, এনেকৈ কৰিলে ইয়াত এই নামদান কেন্দ্ৰত আমকা জেগাত নামদান কেন্দ্ৰ আছে, তাত গৈ পেলাই আপুনি নাম দীক্ষা ল'ব পাৰে বুলি মোক কৈছিলে ছাৰ। আৰু ছাৰ, যিহেতু আমি আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ ভক্তসকলৰ যেতিয়া আমি অনুভৱ শুনো বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত, তেওঁলোকে কয় যে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পায়। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাইছে ছাৰ? হয় ছাৰ, মই বহুত ডাঙৰ লাভ পাইছোঁ ছাৰ। ক'বলৈ গ'লে প্ৰথমটো হ'ল মোৰ ঘৰৰ ঘৈণীয়েক, মোৰ ৱাইফজনীৰ বহুত ডাঙৰ বেমাৰত আক্ৰান্ত হৈ আছিল। বেমাৰটো হৈছে আপোনাৰ হাৰ্ট বেমাৰ বুলি কয়। এই হাৰ্ট বেমাৰ হৈ পেলাই বহুত ডক্টৰ তাত, বহুত ডাঙৰ ডাঙৰ ডক্টৰ তাত, গুৱাহাটীলৈকে ক'ত বহুত জেগাত লৈছোঁ ছাৰ, কিন্তু ক'তো ভাল নহয়। যিহেতু মই আকৌ আহি পেলাই ঘূৰি আহি পেলাই ঘৰতে আছোঁ, তেতিয়া এই সময়তে ভাইজনে মোক যোনটো জ্ঞান গংগা কিতাপ দিছিল, এইটো কিতাপটো পঢ়ি পেলাই মই তেতিয়া নামদান কেন্দ্ৰৰ জেগাটো বিচাৰি কৰি আহি মই নামদান দিয়াৰ পিছৰ পৰা বেমাৰটো অট'মেটিক ভাল হৈ গ'ল ছাৰ। তাৰ পৰা আজিলৈকে একো ঔষধ দৱাই পানী একো খুৱাব লগা হোৱা নাই। এনেকুৱাই অট'মেটিক এনেকুৱা পৰমাত্মাৰ আশীৰ্বাদত, ৰামপালজী মহাৰাজৰ আশীৰ্বাদত আজি সুস্থ হৈ আছে ছাৰ। ছাৰ, সঁচাকৈ আচৰিত কথা, এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ যি পৰিবাৰগৰাকী যি মাৰাত্মক ৰোগ আছিলে, সেই মাৰাত্মক ৰোগৰ পৰা পৰিত্ৰাণ পাইছে। আমাৰ দৰ্শকসকলে এই কথাষাৰ কেনেকৈ মানি ল'ব? যিহেতু আমাৰ বৰ্তমান সময়ত চিকিৎসা পদ্ধতি উন্নত, আধুনিকতা এই যুগত আমাৰ উন্নত মানৰ চিকিৎসা পদ্ধতি আছে, তেনে ক্ষেত্ৰত আপোনাৰ পৰিবাৰগৰাকীক আপুনি ডক্টৰৰ কাষলৈ নিব লাগিছিলে। আপুনি ডক্টৰৰ কাষলৈ নিনি এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লৈ সুস্থ হৈছে বুলি কৈছে। আমাৰ দৰ্শকসকলে কথাষাৰ কেনেকৈ মানি ল'ব? হয় ছাৰ, মই কোনটো হস্পিটেলত লোৱা নাই, মই বহুত হস্পিটেলত ল'লোঁ। তেজপুৰ টুমুকী হস্পিটেল, TMC বুলি কয়, আৰু তাৰ পৰা লৈ GMC, গুৱাহাটী GMC হস্পিটেলতো লৈছোঁ। তাতো একো উত্তৰ পোৱা নাই, একো ভাল ৰিজাল্ট পোৱা নাই। তাৰ পৰা ঘূৰাই আনি পেলাই এতিয়া যি হ'ব আৰু মৰিলে মৰিব, বাচিলে বাচিব, ভক্তিকে লৈ চাওঁ মই বুলি এই ভক্তিটো আমি তেতিয়া এই সময়তে মই লোৱা নাছিলোঁ ছাৰ। ভক্তিটো মই কিতাপটো পঢ়িছিলোঁ, জ্ঞান গংগা নামেৰে কিতাপখন পঢ়ি পেলাই মই তাৰ আধাৰিত জ্ঞানবিলাক পাই পেলাই জ্ঞানটো ভাল লাগি পেলাই মই ভক্তিটো ল'লোঁ। লৈ পেলাই আজি মই বহুত আনন্দিত, সুখেৰে বহি আছোঁ। মই আৰ্থিক পৰিস্থিতিটো বহুত ভাল, শাৰীৰিক হিচাপেও একদম সুস্থ। আজি মই ঠিক আছোঁ ছাৰ। আৰু আপোনাৰ মানুহগৰাকী যি বেমাৰ আছিল, সেই বৰ্তমান বেমাৰৰ পৰা সম্পূৰ্ণৰূপে সুস্থনে? হয় ছাৰ, এতিয়া মানুহজনী একে ঔষধ একো নাখায়। যিমান পাৰোঁ, যিমান ভক্তি পৰমাত্মাৰ নামত গুৰুদেৱৰ আশীৰ্বাদত যিমানটো মই ভক্তি কৰিব পাৰিছোঁ, সিমান কৰি আছোঁ।
ছাৰ আপুনি আৰু অন্য কিবা লাভ পাইছেনে সন্ত ৰামপাল গুৰুৰ মাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত? হয়, মই লাভটো বহুত পাইছোঁ। আৰু মাজত এবাৰ এনেকৈ বাইকতো এক্সিডেণ্ট হৈছিলোঁ। মই বাইকত এক্সিডেণ্ট হওঁতে মোক ইমান ডাঙৰ মেজৰ মানে এক্সিডেণ্ট হৈছিলোঁ, কিন্তু ইমান অলপমান মাত্ৰ ঘাইল অলপমান চুট মাত্ৰ লাগিছে, বাদ বাকী একো হোৱা নাই। ইমান ভয়ংকৰ দুৰ্ঘটনা ঘটিছিল বাইকত। এইটোৱে মোক পৰমাত্মাই বচাইছে বুলি মই ভাবোঁ। ছাৰ, এইটো আচৰিত কথা, এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বাইক দুৰ্ঘটনাৰ পৰা ৰক্ষা পালে, লগতে আপুনি শাৰীৰিকভাৱে আৰ্থিকভাৱে বিভিন্ন প্ৰকাৰে লাভ পাইছে। আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে এনেকুৱা কি ভক্তি বিধি মন্ত্ৰ প্ৰদান কৰে যাৰ বাবে নেকি ইমান উপকৃত হ'ব পাৰিছে? হয়, পৰমাত্মাৰ সদগুৰু ৰামপালজী মহাৰাজে আচলতে যোনটো সৎভক্তি 4টা বেদৰ পৰা যোনটো জ্ঞানটো আছে, ভগৱদ গীতাত জ্ঞান আধাৰিত জ্ঞানটো আমাক প্ৰদান কৰে ৰামপালজী মহাৰাজে। বাৰুটো এনেকুৱা হ'ল ছাৰ যে বাইকত গৈ আছিলোঁ, পিছত মোৰ নাতি এজন আছিলে, নাতিকো লৈ কেৰি কৰি আহি আছিলোঁ, ক'ৰবাৰ পৰা আহি আছোঁ, ঘৰলৈ আহি আছোঁ। আহোঁতে এনেকুৱা হ'ল যে ছাৰ টাৰ্ণিং আছিল। এই টাৰ্ণিং লওঁতে জানো কেনেবাকৈ বাইকখন শ্লিপ খাই পেলাই নলাত গুচি গ'ল। তেতিয়া নলাত যোৱাৰ পিছত নলাৰ পৰা মই যেতিয়া গিৰিলোঁ বুলি অনুভৱ কৰি উঠোঁতে মোৰ চেহেৰাত কিবা এটা পোক পৰুৱা এনেকৈ যোৱা নিচিনা লাগি পেলাই এনেকৈ কৰিলোঁ। এইটো কিন্তু পোক নাছিল, এইটো মোৰ ইয়াৰ পৰা ফাটি পেলাই ওলোৱা তেজ আছিলে। এই তেজ চাই পেলাই মই আৰু ভয় খালোঁ। তেতিয়া কি হ'ল বাৰু চাইছোঁ, তেতিয়ালৈকে মই বাইকটো চোৱা নাই, বাইকটো কি হৈছে ইফালে চোৱা নাই, হে পৰমাত্মা বুলি ভাবি আছোঁ। তেতিয়া নাতিটো ইমান ভাবোঁতেহে মই তেতিয়া 10-15-20 ছেকেণ্ড মান হৈছিল চাগে। তেতিয়া ভিতৰতেহে পিছত মোৰ নাতিটো একেবাৰে এটা টোপোলাৰ নিচিনা হৈ ৰাস্তাৰ পৰা একদম ইমান মানে বিজুলী গতিত মানে আহি পেলাই মোৰ আগতে মানে পৰি থাকিল। তেতিয়া মই চকু খালোঁ, কি বস্তু আহি পৰিলে মোৰ আগত বুলি চালোঁ। তেতিয়াই মনত পৰিলে, মোৰ লগত নাতিও আছিলে, নাতিয়ে আহি পেলাই পৰিছে। তেতিয়া মই কি কৰিলোঁ, নাতিজনক ধৰি পেলাই ৰাস্তাত থলোঁ, এনেকৈ ধৰি পেলাই ৰাস্তাত থৈ পেলাই তেতিয়াহে চালোঁ আৰু মোৰ বাইকখন কেনেকুৱা আছে, গতিত আছে। চাইছোঁ বাইকখন ওলটা হৈ আছে, চকা ওপৰত চকা ঘূৰি আছে। তেতিয়া মই অকলে উঠাব সক্ষম নহ'লোঁ। গতিকে মই গৈ পেলাই তাতে ঘৰ অলপ ওচৰতে এজন মোৰ ভাই বন্ধুবিলাক আছিল, সিহঁতকে মাতি আনি মই বাইকখন চোল্টা কৰি উঠি তাৰ পৰা ঘৰলৈ আহিছোঁ ছাৰ। আৰু 2-3বাৰমান হৈছে ছাৰ। এইবোৰ ইমান দীঘলীয়া কৰিলে এতিয়া সময় নহ'ব চাগে, গতিকে মই ইমানটোৱে এতিয়া মই কৈছোঁ। মই ইমান এনেকুৱা ঘটনা হৈছে ছাৰ। এই পৰমাত্মাই মোক সদগুৰু ৰামপালজী মহাৰাজৰ আশীৰ্বাদত মই আজি এয়া ভাল সুস্থ হৈ আছোঁ। একো মানে এক্সিডেণ্ট, একো ঘাইল, একো চোট লগা নাই, খালি অলপমান ইয়াত চোট লাগিছে। এই চোটটো 2টামান টাক চিলনি হ'ল, ইমানেই। আৰু বাদ বাকী ইমান ডাঙৰ এক্সিডেণ্টৰ পৰা মই বচালে পৰমাত্মাই। ছাৰ, যিহেতু আপুনি সন্ত ৰামপাল গুৰুৰ মাজৰ পৰা দীক্ষা লোৱাৰ পিছতে আপুনি যি বাইক দুৰ্ঘটনা আপোনাৰ যি হৈছিলে, আপোনাৰ নাতিৰ সৈতে আপুনিও জীৱন ৰক্ষা পালে। আপোনাক যিসকল দৰ্শকে টিভি চেনেলত প্ৰত্যক্ষ কৰি আছে, তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? হয় ছাৰ, ৰামপালজী মহাৰাজৰ ভক্তি সাধনা ল'লে এক্সিডেণ্টটো কিমান ডাঙৰ ভয়ংকৰ ৰোগবিলাকো ভাল হৈ যায়। এইটোতো একো মামুলি কথা, এইটো সাধাৰণ কথা হয়। গতিকে পৰমাত্মাৰ চৰণলৈ আহক, সৎভক্তি কৰক। মই যেনেকৈ উপকৃত হৈছোঁ, আপোনালোকেও তেনেকৈ উপকৃত হ'ব পাৰিব। ছাৰ, যদিহে কোনো লোকে সন্ত ৰামপাল গুৰুৰ মাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, কেনেকৈ ল'ব পাৰিব ছাৰ? হয় ছাৰ, আজিকালি বহুত সহজ আছে। আজিকালি হাতে চবৰ হাততে মোবাইল আছে। গতিকে আপোনালোকে ইউটিউব বা ফেচবুকত গৈ পেলাই ৰামপালজী মহাৰাজৰ নাম চাৰ্চ কৰিলে তাতে সৎসংটো আহি যায়। এই সৎসংৰ তলতে এটা নম্বৰ আহে, মোবাইল নম্বৰ। এই নম্বৰকে কণ্টেক্ট কৰি পেলাই আপোনালোকে বিনামূলীয়াকৈ নাম দীক্ষা ল'ব পাৰে। ধন্যবাদ থাকিল ছাৰ। সৎ চাহেব। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে।
এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। কোনেও নুশুনিলে যে এইবোৰ সকলো মিছা কথা। আনকি আগতকৈ বেছি মানুহ মালিকৰ চৰণলৈ আহিবলৈ ধৰিলে যেতিয়া এই ডাক জেলৰ পৰা বাহিৰলৈ আহিলে। মিছা কথাত জেলত থৈছিল। গতিকে আপোনালোকে कहते हैं गुरु की निंदा सुने जो काना ताको निश्चय नरक निदाना, और अपने मुख निंदा जो करही যদি নিজ মুখেৰে বেয়া কথা কয় तो शुक्र समान गर्भ में पड़ही। गुरु को तजे बजे जो आना ता पशुआ को फोकट ज्ञाना। পুণ্যাত্মাসকল, এই দাসতকৈ আগত এই পবিত্ৰ সদগ্ৰন্থ, পবিত্ৰ বেদ, পবিত্ৰ গীতা, পবিত্ৰ পুৰাণ আৰু পবিত্ৰ বাইবেল, পবিত্ৰ কোৰাণ আপোনালোকৰ ওচৰত উপলব্ধ আছিল। এই দাসৰ ওপৰত পৰমেশ্বৰ কবিৰদেৱৰ কৃপা হ'ল। দিব্য দৃষ্টি খুলিলে, চকুত ছানি পৰাৰ অপাৰেশ্যন কৰিলে, জ্ঞানৰ চকু দিলে। এই দাসে তাৰপিছত সকলো সদগ্ৰন্থৰ বিশ্লেষণ যথাৰ্থ ৰূপত কৰিলে। আজি সেই জ্ঞান চিডিৰ মাধ্যমেৰে, কিতাপৰ মাধ্যমেৰে আপোনালোকৰ ওচৰলৈ প্ৰডিউচ কৰা হ'ল, পঠিওৱা হ'ল। এতিয়া এই জ্ঞানক শুনি আপোনালোকক মোৰ ভগত, এই দাসৰ ভগতে যদি বুজাই, নতুন ভগত এনেকুৱা লাগে যেন ভগৱান নামি আহিছে। অহ, কিমান ভাল কথা কৈ আছে, ইমান ধুনীয়াকৈ গীতা বুজাই আছে। আৰু আপোনালোকৰ আস্থা এই গুৰুদেৱৰ পৰা আঁতৰি, এই দাসৰ পৰা আঁতৰি তেওঁলোকৰ ফালে আহে, তেনেহ'লে আপোনালোকৰ নাম খণ্ডিত হ'ব। আপুনি পতিব্ৰতা পদৰ পৰা পৰি যাব। गुरु को तजे बजे जो आना ता पशुआ को फोकट ज्ञाना। আপোনাক যদি কৈ আছে তেন্তে গম পাব লাগে যে এই জ্ঞান আহি ক'ৰ পৰা আছে। এই দাসৰ পৰা প্ৰাপ্ত কৰিছে, এই দাসক পৰমাত্মাই দিছে, সদগ্ৰন্থৰ পৰা পাইছে। এই দাসে অভিমান নকৰে যে মোৰ জ্ঞান হয়। এয়াতো সদগ্ৰন্থত বিদ্যমান আছিলে, কিন্তু এই দাসৰ অবিহনে ই বাহিৰলৈ আহিব পৰা নাছিলে। এয়া পৰমাত্মাৰ কৃপা। গতিকে কৈছে গুৰুক ত্যাগ কৰি আৰু আকৌ অন্যফালে শ্ৰদ্ধা ৰাখে, আনক ভজে, তেন্তে সেই পশুৰ জ্ঞান হোৱা নাই। গতিকে তেতিয়া পৰমাত্মাই সহায় কৰা বন্ধ কৰি দিব। এতিয়া কি আছিলে? যেনেকৈ কবিৰ পৰমেশ্বৰ দেৱ আছিলে। আমি ইমান দুষ্ট, আমাৰ মনতেই অহংকাৰ, ঈৰ্ষা বহুত সোনকালেই ঘৰ কৰে। আমি নিজৰ অস্তিত্বক পাহৰি যাওঁ যে আমি জীৱ। এতিয়া যিয়ে কামাল নামৰ ল'ৰা আছিল, পৰমাত্মাই যিজন মৃতকক জীৱিত কৰিছিল, তাক ঘৰৰ মানুহসকলে, আত্মীয়সকলেতো মৃত বুলি ভাবি জল প্ৰবাহ, অন্তিম সংস্কাৰ কৰি দিছিলে। কিছুমান জাতিয়ে জল প্ৰবাহ কৰি দিয়ে, তেওঁলোকে না মাটিত পুতি থয় না জ্বলাই দিয়ে। আৰু পৰমেশ্বৰে সেই শ্বেখ তাকি চিকান্দাৰ লোধীৰ গুৰু, ধাৰ্মিক গুৰু চিকান্দাৰ লোধী, দিল্লীৰ বাদশ্বাহৰ ধাৰ্মিক গুৰু শ্বেখ তাকিৰ সন্দেহ আঁতৰোৱাৰ বাবে, তাক নিজৰ শক্তিৰ প্ৰদৰ্শন কৰোৱাৰ বাবে, যাতে সিও মান্তি হওক। গতিকে সেই মৃতজনক তুলি আনি মৃতকক জীৱিত কৰিছিলে। সেই ল'ৰাজনে সেই আত্মাৰ পিছত কবিৰদেৱৰ লগত থকা কৰিলে। এতিয়া পৰমাত্মাই সেই জ্ঞান শুনাইছিলে, কাৰণ পুত্ৰ ৰূপতো তেওঁই আছিলে, শিষ্য ৰূপতো তেওঁই আছিলে। কিছুদিনৰ পিছত মালিকৰ জ্ঞান তেওঁৰ কণ্ঠস্থ হৈ গ'ল আৰু যুৱক হৈ গ'ল 25 বছৰৰ, 28 বছৰৰ, 30 বছৰৰ। এতিয়া পৰমাত্মাৰ যিবোৰ শিষ্য আছিলে লাখৰ সংখ্যাত, তাৰে 2-এজন যি কৰ্মহীন আছিল, সিহঁতে পৰমেশ্বৰৰ পৰা আঁতৰি তেওঁৰ ওপৰত মনোযোগ দিবলৈ ধৰিলে আৰু এনেকৈ কয় যে ভাই কামাল, আপুনিতো কামাল কৰি দিলে, আপুনিতো গুৰুদেৱতকৈও ভাল কণ্ঠৰে, গুৰুদেৱতকৈও ভাল ধৰণে আমাক জ্ঞান বুজাই আছে। 2-এবাৰ পৰমাত্মাই ক'লে যে ভাই, মানুহে নিজৰ স্থিতি পাহৰিব নালাগে। বেকাতেৰাকৈও বুজালে, চিধাকৈও বুজাই চালে যে কামাল, তুমি নিজৰ স্থিতি পাহৰি নাযাবা, মোৰ সন্তানসকলক নষ্ট নকৰিবা। এই কথাত কামাল বিমুখ হ'ল যে গুৰুদেৱে মোক অপমান কৰে, গুৰুদেৱক এৰি। আৰু যিসকল প্ৰশংসক শিষ্য আছিল সিহঁতৰ গাঁৱৰ ফালে, য'ত ইয়াৰ সংখ্যা বেছি, তালৈ গুচি গ'ল। তাত তেওঁৰ বাবে এখন আশ্ৰম বনাই দিলে। 1500 শিষ্য গুৰুদেৱৰ পৰা আঁতৰি গ'ল, নাশ কৰিলে, তেওঁ পৰমাত্মাৰ পৰা বিমুখ কৰালে। আৰু তেওঁ তাত 1, 2, 3, 6 বছৰমান থাকিল, কিন্তু তাত একো লাভ নহ'ল।
কাৰণ সেয়া উৎস নহয়। গতিকে হানি হ'ব ধৰিলে। যিসকল অনুগামী আছিল তেওঁলোকো আশ্ৰম যোৱা বন্ধ কৰিলে। এতিয়া সি অনৰ্থক কথা ক'বলৈ ধৰিলে। ভাবিলে যে ভাই এয়া কি হৈ গ'ল, ভগত নহা হ'ল দেখোন আশ্ৰমলৈ। 4-5জন মান শিষ্য আছিল। সিহঁতে এটা স্কিম বনালে যে এনেকৈ আমি চহৰৰ ফালে যাম আৰু কম যে আজি গুৰুদেৱৰ প্ৰকট দিৱস কবি চাহেবৰ, তেতিয়াতো আহিব আৰু আমি কালি ধৰ্মভোজ পাতিম, গাখীৰ লৈ আহিবা বহুত। আগতে খুব পূজা কৰা হৈছিলে, ঘটিত গাখীৰ লৈ গৈছিলে, কিন্তু এতিয়াতো একোৱেই নাই লগত, সকলো গুচি গ'ল। আৰু অলপ কিছু ভক্তি মালিকৰ চৰণত তেওঁ কৰিছিলে, সেয়াও ডিচাৰ্জ হৈ গ'ল। কিছুদিন লাভ দিলে, এতিয়া একো নাই। গতিকে গোটেই নগৰতে কৈ আহিলে যে ভাই গাখীৰ লৈ আহিবা কালি আৰু ধৰ্মভোজ কৰাম, গুৰুদেৱৰ প্ৰকট দিৱস কবিৰদেৱৰ, আৰু সকলোৱে আহিব। এতিয়া এটা ড্ৰাম আনি থলে গাখীৰৰ বাবে বাহিৰত। আগতে লোহাৰ ড্ৰাম আছিলে, ইমান ডাঙৰ এটা পাত্ৰ ৰাখি দিলে লোহাৰ পদূলিতে, যাতে গাঁৱৰ মানুহ আহি তাতে গাখীৰ থয়। এতিয়া ভগতসকল 4 বজাৰ পৰা আহিব ধৰিলে, 3:30-4 বজাৰ পৰা। এতিয়া মালিক কবিৰদেৱৰ কৃপাত সকলোৰে মনত প্ৰায় এটা ভাৱনাই বনাই দিলে যে ভাই গাখীৰো কম, গৰমৰো দিন, মই পুৱা সোনকালে যাম। পানীৰে ঘটি ভৰালে আৰু ওপৰত কাপোৰেৰে থাকিলে আৰু তাত গৈ কয় মহাৰাজ গাখীৰ ক'ত ঢালিম? ভাই ঢালি দিয়া হেয়াত এটা ড্ৰাম ৰখা আছে। আন্ধাৰ আছিল, তাতে ঢালিলে, ঢালোতে শব্দও হ'ল, হয় ঢালি আছে সকলোৱে। তাত মোৰ হিচাপত 4 ঘটি মানহে গাখীৰ পৰিল, বাকীবোৰে ড্ৰামটো পানীৰে ভৰাই গ'ল। গাঁৱৰ মানুহে পুৱাই সোনকালে আহি তেতিয়া কমালে ক'লে যে ভাই গোটেই গাঁৱৰ মানুহ আহি গ'ল, যোৱা এতিয়া চোৱা। মানুহবোৰে শ্ৰদ্ধা আকৌ বাঢ়িছে যেন লাগিছে, তোমালোকে পায়স বনোৱা। তেতিয়া শিষ্যসকলে কাপোৰ উঠাই দেখিলে সেই ড্ৰামটো এখন কাপোৰেৰে ঢকা আছিলে। শিষ্যসকলে কাপোৰ উঠাই দেখি গুৰুক ক'লে যে গুৰুদেৱ ইয়াততো পানীহে আছে। ক'লে কি কথা কোৱা? আহি চাই দেখিলে যে তাত সেই ড্ৰামটো পানীৰে ভৰি আছিল আৰু অলপহে বগা আছিলে, কাৰণ 2-3 পাত্ৰহে গাখীৰ আছিল, পানীৰে ভৰি আছে। ইমানে অপমান অনুভৱ কৰিলে সেই কামালে যে তেওঁ ৰাতিয়ে গাঁও এৰি পলাই গুচি গ'ল। ক'ব নোৱাৰো ক'ত মৰি গৈ। গতিকে পুণ্যাত্মাসকল, गुरु को तजय बजय जो आना, तापसुआ को फोकट ज्ञाना। गुरु से बैर करे सस जोई, भजन नास और बहुत बिगोई। पीढ़ी सहित नरक में पढ़ी, गुरु आज्ञा से लोप जो करही। গুৰুদেৱৰ আজ্ঞা অৱহেলা যিয়ে কৰে তেওঁ পৰিয়ালৰ সহিতে নৰকলৈ যায়। चेला अथवा उपासक होई, गुरु सुमुख ले झूठ संजोई। এতিয়া শিষ্য আৰু উপাসকৰ মাজত অলপ ডিফাৰেঞ্চ কৰে পৰমাত্মাই। যিসকল আশ্ৰমত থাকে তেওঁলোকক সাধাৰণ মানুহে এনেকৈ কয় যে তেওঁলোক আপোনাৰ শিষ্য, কিন্তু শিষ্যটো সকলোৱে হয়। तो यहाँ कहते थे चेला अथवा उपासक होई, गुरु सम्मुख ले झूठ संजोई। निश्चय परक नरक पड़े से सोई, वेद पुराण भाखत सब कोई। सम्मुख गुरु की आज्ञा धारे, और पीछे से सकल निवारे। মুখেৰে কয় হয় হয়, কিন্তু বাহিৰত গৈ ক'ব নাই নাই, এনেকুৱা সম্ভৱ নহয়, আৰু তাতে সকলো খেলি মেলি হ'ব। सम्मुख गुरु की आज्ञा धारे, और पीछे ते सकल निवारे। सो से घोर नरक में पढ़ी, रुद्र राज पीवे नहीं तरही। मुख पर वचन करे परमाना, घर पर जाके करे विज्ञाना। মুখেৰে সকলোৱে হা ক'ব, গুৰুৰ সন্মুখত সকলো কথা মানি ল'ব, কিন্তু ঘৰলৈ গৈ 100 বাৰ বিবেচনা কৰিব। গুৰুৰ আদেশত এনেকুৱা বিচাৰ বিবেচনা, তেন্তে গুৰু কেনেকুৱা আৰু ভগত কেনেকুৱা। जा जावे ता निंदा करही, सो शिष क्रोध अग्नि में जरही। ऐसे शिष को ठाहर नाही, गुरु विमुख लोचत मन माही। वेद पुराण कहे सब साखी, साखी शब्द सबे यों बाकी। मानुष जन्म पाए कर खोवे, सतगुरु विमुखा युग युग रोवे। ओए होए। এতিয়া যিজন গুৰুৰ পৰা বিমুখ হৈ যায়, গুৰুদ্ৰোহী হৈ পৰে, নিন্দা কৰে, কাৰণ গুৰুৰ পৰা বিমুখ 2 প্ৰকাৰে হয়। এটা হ'ল কোনোবাই বেয়া আচৰণ কৰিবলৈ ধৰে, মদ বিৰি এইবোৰ খাবলৈ ধৰে, 2-4 বছৰ ভালদৰে থাকে, আৰু
এনেই কাৰোবাৰ ৰুচি নোহোৱাৰ বাবে নামখণ্ডন হৈ তেওঁ গুৰুদ্ৰোহী নহয়। যিজন নাহে তেওঁ নিজে কৰ্ম নষ্ট কৰি আছে, আৰু যিজনে নাম লৈ এৰি আহে আৰু কেৱল এৰিয়ে নাযায়, নিন্দা কৰে যে গুৰুদেৱ এনেকুৱা এনেকুৱা, মই জানো গুৰুৱে এনেধৰণৰ কাম কৰে, তেওঁ লোভী, গতিকে সেই প্ৰকৃতিৰ ব্যক্তি গুৰুদ্ৰোহী। গতিকে এনে ব্যক্তিৰ ওচৰত আপুনি ভুলতো যাব নালাগে। এতিয়া এয়া নহয় যে আপোনালোকৰ কিছুমানৰ এনে সমস্যাও আছে, যেনেকৈ এটা ঘৰত এজন গুৰুদ্ৰোহী হৈ পৰে আৰু আনজনে নাম লৈ আছে, গতিকে তাততো একেলগে থাকিবই লাগিব, কিন্তু তেওঁৰ চিন্তাধাৰাক সমৰ্থন কৰাটো উচিত নহয়। যদি তেওঁ তেনেধৰণৰ সমালোচনাই কৰে, আপুনি উঠি যোৱাই ভাল, অকলে গৈ বহি থাকিব। সেইবোৰ কথা শুনিও নাই শুনা। কোৱা হয় गुरुद्रोही की पेड़ पे जय पग आवे वीर। গৰীব দাসদেৱে কৈছে, गरीब गुरुद्रोही की पेड़ पे जय पग आवे वीर। 84 निश्चय पड़े सतगुरु कहे कबीर। पेड़ पर पेड़ आना, पेड़ पे पग टेकना। অৰ্থাৎ যিটো পথেৰে গুৰুদ্ৰোহী কৰি আছে আৰু আপুনিও তাৰ পিছে পিছে তেওঁৰ পদাংক অনুসৰণ কৰি আছে, অৰ্থাৎ তেওঁৰ পিছে পিছে গৈ আছে, এয়া হ'ল তাৰ এটা উদাহৰণ। কিন্তু ইয়াৰ যি এই কথাৰ যোগেদি মালিকে যি উপমাত্মকভাৱে কৈছে যে যদি কোনো গুৰুদ্ৰোহীয়ে বেয়া মন্তব্য কৰিছে, তেন্তে আপুনি তেওঁৰ পদাংক অনুসৰণ নকৰিব আৰু তেওঁৰ কথাত সন্মতি নজনাব, অৰ্থাৎ ইয়েছ নকৰিব। যদি এনেকুৱাই কৰে তেন্তে কোৱা হয় আপুনিও নৰকলৈ যাব। এয়া পৰমাত্মা কবিৰদেৱে কৈছে। সিহঁতে অনৰ্থক কথা কয়, শুনিব নালাগে। এই বিষয়ে কথা নাপাতিবা, বেলেগ কিবা কথা আছে যদি কোৱা, বেলেগ কথা থাকিলে কোৱা, নহ'লে নিজৰ কাম কৰা। গতিকে সেইবোৰ আপুনি শুনিও নাই শুনা। गुरुद्रोही की पेड़ पे जय पग आवे वीर। 84 निश्चय पड़े सतगुरु कहे कबीर। अब परमात्मा क्या कहते हैं, जानबूझ साची तजे और करे झूठते ने। जाकी संगत हे प्रभु स्वप्न में भी ना दे। গুৰুদ্ৰোহী কোন হয়? যিজন আগতে শিষ্য আছিল আৰু ইমান জ্ঞান শুনি নিজ অহংকাৰ বশত অথবা কোনো বেয়া আচৰণৰ কাৰণে যদি কোনো দূৰ হৈ যায়, कहते हैं जानबूझ साची तजे और करे झूठते নে, বেয়া অভ্যাসত লিপ্ত হৈ কৰি ঘৰতে ভক্তি কৰি ল'ম, আমি এই মন্ত্ৰই জপ কৰিম, এয়া ঘৰত কৰা কাম নেকি? কোৱা হৈছে তেনে ব্যক্তিৰ সৈতে কেতিয়াও সপোনতো যাতে সাক্ষাৎ নহয় ভগৱান। পৰমাত্মা গুৰুৰ প্ৰতি অনুভূতি কেনেকুৱা হ'ব লাগে? दो कर जोर गुरु के आगे करे बहु विनती चरणन लागे। अति शीतल बोले सब बेना मेटे सकल कपट के भैना। हे गुरु तुम हो दीन दयाला मैं हूँ दीन करो प्रतिपाला। बंदी छोड़ में अति अनाथा बहु जल बूढ़त पकड़ो हाथा। আপোনাৰ গুৰুৰ প্ৰতি এনে নম্ৰতা ৰাখক। মুক্তিদাতা হে গুৰু, কাৰণ যিজন গুৰু হ'ব তেওঁ মুক্তিদাতাই হ'ব। বাকীবোৰ ভুৱা গুৰু, সেইবোৰ গুৰু ভুৱা আৰু তেওঁলোক কেতিয়াও মুক্তিদাতা হ'ব নোৱাৰে। গতিকে যিজন প্ৰকৃত গুৰু তেওঁ মুক্তিদাতা হ'ব। अमर करूं सतलोक पठाऊं ताते बंदी छोड़ कहाऊं। অমৰ কৰোঁ আৰু কালৰ বন্ধনৰ পৰা মুক্ত কৰি সৎলোকলৈ লৈ যাওঁ, সেয়েহে মোক মুক্তিদাতা বুলি কৈছে কবিৰ পৰমেশ্বৰে কৈছে। গতিকে কোৱা হৈছে গুৰুদেৱক কওঁ, এই প্ৰকাৰে কওক। हे गुरु तुम हो दीन दयाला मैं हूँ दीन करो प्रतिपाला। बंदी छोड़ में अति अनाथा बहु जल बूढ़त पकड़ो हाथा। হে মুক্তিদাতা, মইতো অনাথ। এতিয়া পুণ্যাত্মাসকল আমি গম পাই গ'লো যে যিসকলক আমি আপোন বুলি ভাবোঁ, ভায়ে কওক ধনীয়ে কওক, নিজৰ ৰক্ষক বুলি ভাবোঁ, অথবা কোনো ৰজাৰ সমৰ্থন লৈ তেওঁৰ সমৰ্থন পাই আমি নিজক নিৰাপদ অনুভৱ কৰোঁ, এয়া আমাৰ ভুল ধাৰণা। এজন আমাৰ আত্মীয় আছিল আৰু তেওঁ সঞ্জয় গান্ধীৰ বিশেষ বন্ধুৰ দৰে হৈ পৰিছিল, ঘনিষ্ঠ বন্ধু। আৰু সঞ্জয় গান্ধী ইন্দিৰা গান্ধীৰ পুতেক আছিল, যি প্ৰধানমন্ত্ৰী আছিল, অৰ্থাৎ ছেকেণ্ড প্ৰধানমন্ত্ৰীও তেওঁৱেই আছিলে, ফাৰ্ষ্ট আৰু ছেকেণ্ড তেওঁৰেই আধিপত্য চলিছিল। তাক তেওঁক নিজৰ বন্ধু বুলি মানি সি বহু মানুহৰ সৈতে বহুত দুষ্টালি কৰিছিল আৰু তেওঁলোকে একো কৰিব পৰা নাছিলে, কাৰণ তাৰ লগত আৰক্ষী আছিল। তেওঁলোকক বহুত নিৰ্যাতন কৰিছিল।
এদিনাখন এয়াৰ ক্ৰাছত সঞ্জয় গান্ধীৰ মৃত্যু হৈ গ'ল এনেকৈ কৈ আছিল আমাৰ আত্মীয়জন আমাৰ সেই আত্মীয়জন অহংকাৰী হৈ পৰিছিল 6 মাহলৈকে ঘৰতে শৌচ কৰিছিল বাহিৰত নোলালে সি ভয় খাই গ'ল যে সিহঁতে মাৰিব কাটিব বাহিৰত ওলালে মাৰিব গতিকে এওঁলোকৰ সহায় কি ল'বা গতিকে কি কৈছে যে এওঁলোকক নাথ নামানিবা আমি তেওঁলোককে নাথ মানি লৈছোঁ এতিয়া সেই নাথজনে আৰু নাই কোৱা হৈছে बंदी छोड़ मैं अति अनाथा মুক্তিদাতা মই অনাথ মোৰ কোনো সংগী নাই সংৰক্ষক নাই প্ৰভু মই অনাথ মোৰ কোনো স্বামী নাই আপোনাৰ বাহিৰে बंदी छोड़ मैं अति अनाथा भौजल बूढ़त पकड़ो हाथ दीजे उपदेश गुप्त मंत्र सुनावो जन्म मरण भव दुख छुड़वाओ यो आधीन हो ऐसे जब ही गुप्त मंत्र कहे गुरु तब ही এতিয়া এই গুপ্ত মন্ত্ৰটো হ'ল এটা হাৰ নাম কোৱা হৈছে আপুনি যেতিয়া ইমান অধীন হ'ব যেতিয়া গুৰুদেৱে গুপ্ত মন্ত্ৰ ক'ব অন্যথা আপুনি সেইটো নাপাব আপোনাৰ মাজত ইমান গুণ থাকিব লাগিব তেতিয়াহে ই কাম কৰিব ऐसी प्रीत गुरु से शेष जब दीक्षा मांगे मन कर्म वचन धरे धन आगे यो आधीन हो शेष जब भी ही शेष पर कृपा करे गुरु तब ही ऐसी प्रीत देखे गुरु जब ही गुप्त मंत्र कहे गुरु तब ही गुरु बिन वेद पढ़े जो प्राणी समझे न सार रवे अज्ञानी सतगुरु मिले तो अगम बतावे है जम की आँच ताही नहीं आवे এতিয়া সৎগুৰুক পালে তেওঁ অগম অৰ্থাৎ সৎলোকৰ তথ্য দিব এতিয়া এই সৎলোকৰ তথ্য ডুপ্লিকেট পন্থীসকলে এই ৰাধা স্বামী ধন ধন সৎগুৰু এইসকল হ'ল ভুৱা তেওঁলোকেও সৎলোকৰ দায়িত্ব লৈ ৰাখিছে কিন্তু ইহঁতে কখৰ বিষয়ে ভালদৰে নাজানে না আদি নামৰ বিষয়ে না সৎ নামৰ বিষয়ে ইহঁতে মানুহক ভ্ৰমিত কৰি ৰাখিছে গতিকে ইয়াত কি কৈছে सतगुरु मिले तो अगम बतावे है जम की आता ही नहीं आवे गुरु से ही सदा हित जानो क्यों भूले तुम चतुर सियानो गुरु सीढ़ी चढ़ ऊपर जाई सुख सागर में रहे समाई गुरु विमुख सोए दुख पावे जन्म जन्म सोए डैकावे गुरु से वह सो चतुर सियाना गुरु पटतर कोई और न आना পুণ্যাত্মাসকল আজি যিয়ে সৎসংগ চলি আছে সৎসংগ গুৰুৰ মহিমাৰ বিষয়ে আৰু গুৰুৰ মহিমাৰ কথা আমি যিমানেই কওঁ সিমানেই কম আনকি পৰমাত্মাই এই কথাও কৈছে सात समंदर की मसी करूं लेखनी करूं बन रहा है और धरती का कागज करूं गुरु गुण लिखा नहीं जावे আপোনালোকৰ কাৰণে এইটো পৰমাত্মাৰ এটা বিশেষ বাৰ্তা যে আপুনি নিজৰ এই জীৱনক সফল কৰিবলৈ হ'লে গুৰুৰ মহত্বৰ বিষয়ে জনাটো অতি আৱশ্যক बोलो सतगुरुदेव की जय পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সমগ্ৰ সৃষ্টি ৰচয়িতাৰ কুল মালিক কবিৰ পৰমেশ্বৰ দেৱৰ অসীম কৃপাৰে এই 3 দিনৰ সৎসংগ সমাৰোহ শান্তিপূৰ্বকভাৱে সম্পন্ন হৈছে পৰমাত্মাৰ দয়াতেই এনেকুৱা শুভ কাম হয় এই স্থানৰ যিজন স্বামী এই ঠাইৰ ভগৱান হলে কাল ব্ৰহ্ম তেওঁ নিবিচাৰে যে প্ৰাণীসকলে কিবা ভাল কাম কৰক এওঁ সকলো আত্মাৰ সৈতে সকলো প্ৰাণীৰ সৈতে মন ৰূপে বিদ্যমান থাকে আৰু এই মন হ'ল কালৰ দূত কালৰ স্বৰূপ একৰ পৰা অনেক হোৱাৰ সিদ্ধিৰ ধাৰণাৰে এওঁ সকলো প্ৰাণীৰ মাজত বিদ্যমান থাকে আৰু এই মনে এই আত্মাক ভয় দেখাই ধমক দি মিছগাইড কৰি আত্মাক জীৱ সংজ্ঞাত ৰাখিব বিচাৰে পৰমাত্মা আহে পৰমেশ্বৰ আহে
সদ্গুৰুৰ ৰূপ ধাৰণ কৰি সদ্গুৰুৰ অৰ্থ হ'ল সত্য জ্ঞান দিওঁতা প্ৰকৃত সত্য মাৰ্গদৰ্শক যেতিয়ালৈকে আমি সদ্গুৰু নাপাওঁ তেতিয়ালৈকে আমি কালৰ এই জালক আমি বুজি নাপাওঁ আৰু এই কালৰ হৰহাতৰ দৰে কোৱাত আমি এনেকৈ ঘূৰি ফুৰো এবাৰ জন্ম হয় আকৌ মৃত্যু হয় আকৌ জন্ম হয় আকৌ মৃত্যু হয় परमात्मा কৈছে ये अरहट का कुआ लोई यागल बंजा है सब कोई कीड़ी कुंजर और अवतारा हरहट डोर बंधे कई बारा ये चतुर्भुजी भगवान कहावे हरहट डोर बंधे सब आवे होय होय ये कोटक करता फिरता देखा हरहट डोर कहूं सुन देखा ये चतुर्भुजी भगवान कहावे ये भी हर हट डोर बंधे सब आवे পুণ্যাত্মাসকল পৰমাত্মাৰ সৈতে পৰিচিত হোৱাৰ পাছত যেতিয়ালৈকে এই দাসে নিজৰ সৎগ্ৰন্থসমূহক যেনেকৈ পবিত্ৰ গীতা পবিত্ৰ চাৰিও বেদ পবিত্ৰ পুৰাণ মহাভাৰত আদিক বুজি পোৱা নাছিল তাৰ আগতে আমি পৰমাত্মাৰ এইবোৰ বাণী শুনিছিলোঁ আৰু পঢ়িছিলোঁ আমি এইবোৰ পঢ়িছিলোঁ कि ये चतुर्भुजी भगवान कहावे এই ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ দৰে তেওঁলোকে জন্ম মৃত্যু চক্ৰত হৰহাতক কোৱাত অন্তৰ্গত তেওঁলোকে এই চক্ৰৰ পৰা বাহিৰ হ'ব নোৱাৰে তেওঁলোকৰ জন্ম মৃত্যু হয় কিন্তু এই কথা আমাৰ বিশ্বাস হোৱা নাছিল কিন্তু কোনো অবিশ্বাস নাছিল যে ঈশ্বৰে কোৱা কথাবোৰ ভুল হ'ব বুলি কিন্তু নিশ্চিত হ'ব পৰা নাছিলোঁ যদিও আমি প্ৰভুৰ চৰণত শৰণাপন্ন আছিলোঁ কাৰণ আমি বালকে অবিশ্বাস নকৰে নিজৰ মাক দেউতাক ডাঙৰ ভাই ভনী যিকোনোৱে কিবা প্ৰশ্নৰ যদি উত্তৰ দিয়ে সিহঁতক অবিশ্বাস নকৰে কিন্তু সি ভালকৈ বুজিও নাপায় কাৰণ তাৰ বুদ্ধি আৰু চিন্তাধাৰা দুৰ্বল বহুত কম সৰু হয় আৰু যেতিয়া এই সৎগ্ৰন্থসমূহ দেখিলোঁ পৰমাত্মাৰ এইবোৰ বাণী আমি পঢ়িছিলোঁ कबीर वेद मेरा भेद है मैं ना वेदन के माही और जौन वेद से मैं मिलूं वो वेद जानते नहीं চাৰিওখন বেদে মোৰেই গুণগান কৰে মোৰেই বিৱৰণ দি আছে কিন্তু যিখন বেদৰ জৰিয়তে সেই জ্ঞানৰ পৰা সেই সূক্ষ্ম বেদৰ পৰা মোৰ প্ৰাপ্তি হ'ব সেয়া মোক লাভ কৰাৰ বিধি এই চাৰিওখন বেদত নাই যজুৰ্বেদ অধ্যায় নম্বৰ 40 শ্লোক নম্বৰ 10 পৰা 13 লৈকে বেদৰ জ্ঞানদাতা ব্ৰহ্মই স্বয়ং কৈ আছে যে যথাৰ্থ জ্ঞান কোনোবাইতো পৰমাত্মাক জন্ম লওঁতা বুলি কয় সাকাৰ হয় কোনোবাই কয় তেওঁ জন্ম গ্ৰহণ নকৰে এই জ্ঞান তত্ত্বদৰ্শী সন্তই বিস্তাৰিতভাৱে ক'ব তেওঁৰ পৰা শুনা এইদৰে পবিত্ৰ গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 36ত কৈছে যে সেই তত্ত্ব জ্ঞান পূৰ্ণ পৰমাত্মাৰ বিষয়ে যিবোৰ তথ্য আছে সেয়া তত্ত্বদৰ্শী সন্তই ক'ব তেওঁৰ পৰা শুনা তেওঁক সোধা ইয়াৰ পৰা প্ৰমাণিত যে বেদ জ্ঞান আৰু গীতা জ্ঞান কমপ্লিট নহয় গতিকে এইদৰে সদ্গুৰু অবিহনে যেতিয়ালৈকে আমি সদ্গুৰু নাপাওঁ তেতিয়ালৈকে আমাৰ জীৱন আধৰুৱা আৰু ব্যৰ্থ তেন্তে আমি এই ব্ৰহ্মা বিষ্ণু মহেশ্বৰক অজৰ অমৰ বুলি ভাবিছিলোঁ যে এওঁলোকৰ কোনো পিতৃ মাতৃ নাই তেওঁলোক সৰ্বেশ্বৰ আৰু জন্ম মৃত্যু কেতিয়াও নহয় এতিয়া এওঁলোকৰ সৎগ্ৰন্থ আমি পঢ়িলোঁ ইয়াৰ পৰা গম পালোঁ তেওঁলোকৰে ইতিহাস দেখি আমি গম পালোঁ যে এওঁলোক নাশবান গতিকে পুণ্যাত্মাসকল ইয়াত এইটো কনচেপ্ট ক্লিয়াৰ কৰা অতি প্ৰয়োজনীয় হৈ পৰিছে কাৰণ এইবোৰ চিডিত ভৰোৱা হৈ আছে ইয়াৰ কেছেট বনোৱা হৈছে এইবোৰ পৰমাত্মাৰ সন্তানৰ ওচৰলৈ গৈ আছে আৰু আমাৰ যিসকল সেৱক আছে তেওঁলোকে সিহঁতৰ ভাই ভনী আত্মীয় স্বজন আৰু বন্ধু বান্ধৱীক এই চিডি দেখুৱায় গতিকে তেওঁলোকে দেখা মাত্ৰেই যাতে পলাই নাযায় সেই লাহে লাহে কনচেপ্ট লগে লগে ক্লিয়াৰ কৰিবলগীয়া হৈছে ইয়াৰ প্ৰমাণ দিয়া হৈছে এইটো চাওক
শ্রীমদ দেবী ভাগৱত সচিত্ৰ মতা টাইপ কেৱল হিন্দী গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত ইয়াৰ সম্পাদক কোন সম্পাদক হল হনুমান প্ৰসাদ প্ৰদাৰ শ্ৰীমনলাল গোস্বামী আৰু এইখন ক'ৰ পৰা প্ৰকাশিত হৈছে প্ৰকাশক এবং মুদ্ৰক হল গীতা প্ৰেছ গোৰখপুৰ গোবিন্দ ভৱন কাৰ্যালয় কলকাতাৰ সংস্থান ফোন নম্বৰ ইমান ইয়াৰ 123 পৃষ্ঠাত পৃষ্ঠা নম্বৰ 123 তৃতীয় স্কন্ধ দুৰ্গা পুৰাণৰ শক্তি পুৰাণ দেৱী পুৰাণ বুলিও কোৱা হয় ইয়াত ভগৱান বিষ্ণুৱে নিজৰ মাতৃ দুৰ্গাৰ মহিমা স্তুতি কৰি আছে আৰু কৈ আছে তুমি শুদ্ধ স্বৰূপাই সমগ্ৰ সংসাৰ তোমাৰ পৰা উদ্ভাসিত হৈ আছে মই ব্ৰহ্মা আৰু শংকৰ বিষ্ণুৱে কৈ আছে আমি সকলো তোমাৰ কৃপাৰেই বিদ্যমান আমাৰ আবিৰ্ভাৱ মানে জন্ম আৰু তিৰুভাৱ মানে মৃত্যু হয় আমাৰ আবিৰ্ভাৱ মানে জন্ম আৰু মৃত্যু হয় কেৱল তুমি নিত্য জগত জননী প্ৰকৃতি আৰু সনাতনী দেৱী ভগৱান শংকৰে কৈছে দেৱী যদি মহাভাগ বিষ্ণু তোমাৰ পৰা উৎপন্ন হৈছে তেন্তে তেওঁৰ পৰা প্ৰকট হোৱা ব্ৰহ্মাও তোমাৰেই সন্তান তেন্তে মই তমগুণী লীলা কৰোতা শংকৰ কি তোমাৰ সন্তান নহয় অৰ্থাৎ মোকো উৎপন্ন কৰোতা তুমিয়েই অৰ্থাৎ মোৰো জননী তুমিয়েই শিৱে সম্পূৰ্ণ সংসাৰ সৃষ্টি কৰা তুমি অতি চতুৰ এই সংসাৰৰ সৃষ্টি স্থিতি আৰু সংহাৰত তোমাৰ গুণ সদায় সমৰ্থ সেই তিনিওটা গুণৰ পৰা উৎপন্ন আমি ৰজগুণ ব্ৰহ্মা সদগুণ বিষ্ণু আৰু তমগুণ শিৱ উৎপন্ন আমি ব্ৰহ্মা বিষ্ণু এবং শংকৰ নিয়ম অনুসাৰ কাৰ্য তৎপৰ থাকো এতিয়া পুণ্যাত্মাসকল এই সৰু চুটি লেখাটোৱে কিমান কাম সমাধান কৰিলে ইয়াত 5টা কনচেপ্ট ক্লিয়াৰ হৈছে 5টা প্ৰথমটো এয়া যে এই ব্ৰহ্মা বিষ্ণু মহেশ্বৰ নাশবান তেওঁলোক অজৰ অমৰ নহয় দ্বিতীয় এইটো হ'ল যে দুৰ্গা তেওঁলোকৰ মাতৃ তৃতীয়টো হ'ল এয়া যে ৰজগুণ ব্ৰহ্মা সদগুণ বিষ্ণু তমগুণ শিৱ আৰু চতুৰ্থটো হ'ল যে তেওঁলোকে কেৱল মাত্ৰ নিয়ম অনুসাৰ হে কাৰ্য কৰে যে যাৰ ভাগ্য যেনেকুৱা তাক তেওঁলোকে পৰিৱৰ্তন কৰিব নোৱাৰে কোনোবা যদি দুখত আছে তেন্তে দুখতে থাকিব আৰু তেওঁলোকক দুখ ইয়াৰে এওঁলোকেই দিব কাৰণ এওঁলোক ইয়াৰ কণ্ট্ৰলাৰ আৰু যাৰ ভাগ্যত সুখ আছে তেওঁক সুখেই দিব এওঁলোকে আৰু পঞ্চমটো হ'ল যে দুৰ্গাক প্ৰকৃতি বুলিও কোৱা হয় কাৰণ শ্ৰীমদ ভাগৱত গীতা যি আছে এয়া 4খন বেদৰ সাৰাংশ আৰু তাতে কোড ৱৰ্ড অত্যাধিক এই কোড ৱৰ্ডসমূহৰ বিষয়ে তত্ত্বদৰ্শী সন্তই ক'ব পাৰিব এয়া গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 34ত স্পষ্ট কৰি দিয়া আছে গতিকে দাসৰ ওপৰত কৃপা কৰিছে পৰমেশ্বৰে এই দাসক এই তত্ত্ব জ্ঞান প্ৰদান কৰিছে ইয়াৰ আধাৰত দাসে আপোনালোকক বুজাই আছে গীতাৰ অধ্যায় নম্বৰ 14 শ্লোক নম্বৰ 3 4 আৰু 5ত এই গীতাৰ জ্ঞানদাতা ব্ৰহ্মই কালে তেওঁ স্বয়ং কৈ আছে যে দুৰ্গা মানে প্ৰকৃতি প্ৰকৃতি মানে দুৰ্গা তাত প্ৰকৃতি শব্দৰ জৰিয়তে দুৰ্গাক বুজাইছে প্ৰকৃতি সকলোৰে মাতৃ দুৰ্গা সকলোৰে মাতৃ আৰু মই সকলোৰে পিতা আৰু মই তেওঁৰ গৰ্ভত বীজ স্থাপন কৰোঁ য'ৰ পৰা সকলো প্ৰাণীৰে উৎপত্তি হয় আৰু 5ম শ্লোকত কৈছে 14 নম্বৰ অধ্যায়ৰ যে প্ৰকৃতিৰ পৰা উৎপন্ন 3 গুণ প্ৰকৃতি মীন দুৰ্গা 3 গুণ ৰজগুণ ব্ৰহ্মা সদগুণ বিষ্ণু তমগুণ শিৱই জীৱ ভাগ্য অনুসৰি শৰীৰত বান্ধি থয় এওঁলোকে জীৱক ইয়াত আটক কৰি ৰাখে গতিকে এইবোৰ হ'ল গীতাৰ কোড ৱৰ্ড আৰু ইয়াৰ সমাধান এনেকৈ হ'ব গতিকে পুণ্যাত্মাসকল এজন সৎগুৰু হয় আৰু এজন গুৰু হয় এতিয়া গুৰু অধিক হৈ গৈছে এই ভুৱা মিছা গুৰু
আৰু এতিয়ালৈকে আমাক তেওঁলোকে মিছগাইড কৰি আছিল আৰু বহুতো ভুৱা গুৰু আছে যিসকলে সৎলোকৰ কথা শুনায় আৰু এওঁলোকে ক খ নাজানে না এওঁলোকে মন্ত্ৰ জানে না জ্ঞান আছে গতিকে এনেকুৱা ভুৱা গুৰুও থাকে এইকাৰণে সৎগুৰু বোলা হয় সেই পৰমাত্মাক যি স্বয়ং ইয়াত প্ৰকট হয় আৰু এজন সৎগুৰু অৰ্থাৎ গুৰুৰ যদি এনেকুৱা ভুৱা গুৰু নাথাকিলে হয় তেতিয়া সৎগুৰু শব্দৰ আৱশ্যকতা নাথাকিলে হয় আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে স্যাৰ নমস্কাৰ নমস্কাৰ ছাৰ স্যাৰ কি নাম আপোনাৰ সমাধান আইৰিক ক'ৰ পৰা আহিছে স্যাৰ আপুনি মই গাঁও সাতানা নাসিক মহাৰাষ্ট্ৰৰ হয় ছাৰ স্যাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিলে ছাৰ মই মহাৰাষ্ট্ৰৰ হোৱাৰ বাবে মই ৱাৰকাৰী সম্প্ৰদায়ৰ মোক ধৰি তৃতীয়টো জেনেৰেশ্যন হয় আমাৰ যি ৱাৰকাৰী সম্প্ৰদায়ত চলি আহিছে মোৰ ককা আছিলে দেউতা আৰু মই সকলো ৱাৰকাৰী সম্প্ৰদায়ত আমাৰ বিথপ নয়নেশ্বৰ টোকা যাক আমি পুজিছিলোঁ ছাৰ তাৰপিছত ছাৰ মই ৱাৰকাৰী সম্প্ৰদায়ক এৰি আকৌ 1994ত মই যেতিয়া ৰাধাস্বামী পন্থৰ লগত জড়িত হ'লোঁ তেতিয়া পঞ্চম শ্ৰেণীত আছিলোঁ তেতিয়া তাত বহুত ভক্তি কৰিলোঁ তাৰপিছত 1996ত মোক মোৰ দেউতাই ডনেট কৰিব খুজিছিলে মানে ভেট কৰিব খুজিছিলে ৰাধাস্বামী পন্থত প্ৰচাৰকৰ ৰূপত তাৰপিছত 3-4 মাহ প্ৰেক্টিছ কৰি মই ৰাধাস্বামী পন্থত এজন প্ৰচাৰকৰ ৰূপত যাক বালচন্দ বুলি কয় ৰাধাস্বামী পন্থত তাৰ মই প্ৰচাৰক হ'লোঁ কমচে কম 2014লৈকে স্যাৰ আপুনি কৈছে যে আপুনি আগতে সকলো ধৰণৰ পূজা কৰিছিলে তাৰপিছত আপোনাৰ দেউতাই ৰাধাস্বামী পন্থত আপোনাক ডনেট কৰিলে তাৰপিছত আপুনি ৰাধাস্বামী পন্থত প্ৰচাৰক ৰূপে কাম কৰিলে গতিকে স্যাৰ মই আপোনাৰ পৰা জানিব বিচাৰিম ৰাধাস্বামী পন্থত আপুনি এজন প্ৰচাৰকৰ ৰূপত এক প্ৰকাৰে ক'ব গ'লে আপুনি এটা সন্তৰ পদবী পাইছিলে আপুনি এজন প্ৰচাৰকৰ কাম কৰি আছিলে গতিকে স্যাৰ তাৰ পিছতো আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱা কিয় প্ৰয়োজন হ'ল ছাৰ কথাটো এনেকুৱা যেতিয়া মই ৰাধাস্বামী পন্থত আছিলোঁ তেতিয়া বাণীটো কবিৰ পৰমেশ্বৰৰে কোৱা হৈছিলে যেনে ধৰক কৈছিলে যে মনুষ্য জীৱন দুৰ্লভ হে মিলে না বাৰম্বাৰ জেছে তৰুবৰ সে পাত্তা তুত গিৰে বহু না লগতে দাৰ গতিকে মোৰ মনত এটা কুৱেশ্যন হ'ল মানে প্ৰত্যেকটো সৎসংগতে এই বাণীটো কোৱা হৈছিলে যে মনুষ্য জীৱন মানুহে এবাৰেই পায় তাৰপিছত বেলেগকৈ 84টা যোনিত যাব লাগে যিয়ে পাপ কৰে তাৰ পাপৰ ফল বেলেগকৈ আৰু পুণ্যৰ বেলেগকৈ পায় গতিকে এইটো গম পোৱা নাছিলোঁ যে কবিৰ চাহেবৰ বহুত বাণী আছে তাৰ ভিতৰত লিখা আছে যে পৃথিৱীলৈ এবাৰত এজনেই সন্ত হয় আৰু তেওঁৰ সমান কোনেও হ'ব নোৱাৰে গতিকে তেওঁক মই বিচাৰি আছিলোঁ যে যদি এনেকুৱা যদি আন কোনোবা সন্ত আছে তেওঁক মই একেধাৰে বিচাৰিয়ে আছিলোঁ গতিকে সেই সময়ত মই সন্ত ৰামপালদেৱ মহাৰাজে লিখা যি জ্ঞান গংগা কিতাপখন আছে সেইখন মই 13 ডিচেম্বৰ 2013ত পালোঁ ছাৰ তেতিয়া সেইখন মই পঢ়িলোঁ কমচে কম 2-2.5 মাহ মই পঢ়িলোঁ তাৰ ওপৰত লিখা আছিল যে অমুকটো চেনেলত ইমান সময়ত সন্ত ৰামপালদেৱ মহাৰাজৰ অনুষ্ঠান আহে তেতিয়া মই সেই অনুষ্ঠানটো নিজেই চালোঁ চোৱাৰ পিছত যেতিয়া মানে প্ৰথমে অদ্ভুত লাগিছিলে যেনে ধৰক কবিৰ চাহেব নিজে ভগৱান হয় তেওঁৰ সমান কবিৰ চাহেবে সমগ্ৰ সৃষ্টি ৰচনা কৰিছে সেয়া হজম কৰিব পৰা নাছিলোঁ কিন্তু লাহে লাহে যেতিয়া মই সৎসংগ চাব ধৰিলোঁ কথা শুনি থাকিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ তেতিয়া মই গম পালোঁ যে সঁচাকৈয়ে কবিৰ চাহেব পূৰ্ণ পৰমাত্মা হয় তাৰপিছত মনতে এটা জিজ্ঞাসা আহিল যে কিয়নো মই সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত নহওঁ তাৰপিছত মই কি কৰিলোঁ যে টিভিৰ যে তলত যি শাৰী আহে যাৰ ওপৰত নম্বৰ লিখা থাকে তেতিয়া সেই নম্বৰত ডাইল কৰিলোঁ গতিকে 7 ফেব্ৰুৱাৰী 2014ত মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা গুৰুমন্ত্ৰ প্ৰাপ্ত কৰিলোঁ স্যাৰ আপুনি কৈছে যে আপুনি আগতে ৰাধাস্বামী পন্থত প্ৰচাৰক ৰূপে কাম কৰিছিলে আৰু এতিয়া আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈছে গতিকে স্যাৰ মই আপোনাৰ পৰা এইটো জানিব বিচাৰিম যে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞানত আৰু ৰাধাস্বামী পন্থৰ জ্ঞানৰ মাজত কি ভিন্নতা দেখিলে আটাইতকৈ ডাঙৰ ভিন্নতাটো এইটোৱে যে ৰাধাস্বামী পন্থৰ প্ৰচাৰক হোৱাৰ বাবে মই নিজেই মানুহক কৈছিলোঁ আৰু আমাৰ ৰাধাস্বামী পন্থত গুৰু আছিলে ঠাকুৰ সিং মহাৰাজ তেওঁ কৈছিলে যে পৰমাত্মা নিৰাকাৰ হয় তেওঁ বডিলেছ মানে তেওঁৰ বডি নাই আৰু সন্ত ৰামপালদেৱ মহাৰাজে কয় যে পৰমাত্মা সাকাৰ হয় শৰীৰ হয় মনুষ্য সদৃশ হয়
হিন্দু ধৰ্মৰ যি অথেণ্টিক গ্ৰন্থ আছে তাৰ ভিতৰত লিখিছে যে পৰমাত্মা সশৰীৰ হয়, তেওঁ এজন মনুষ্যৰ দৰেই হয়। এইটো পাৰ্থক্য আছে। আৰু দ্বিতীয়টো হ'ল পূজাৰ বিধি, যি ৰাধাস্বামী পন্থত ৩ ঘণ্টা বহি ধ্যান কৰিব লাগিছিলে আৰু 1 ঘণ্টা 2খন কাণত এনেকৈ আঙুলিৰে টিপি কাণ বন্ধ কৰি ভিতৰৰ যি শব্দ সেয়া শুনিব কৈছিলে। আৰু এইবোৰ কথাই কৰবাত নহয় কৰবাত মানে ৰাধাস্বামী পন্থত ভাল নালাগিল। আৰু সন্ত ৰামপালদেৱ মহাৰাজে যি জ্ঞান দিছিলে সেয়া বেদৰ অনুসাৰে দিছিলে। আৰু য'ত নেকি ৰাধাস্বামী পন্থত নাটো কিবা গীতাৰ আধাৰ লোৱা হয়, তেওঁলোকেতো কেৱল শুনি অহা আৰু কবিৰ পৰমাত্মাৰ বাণীৰ অলপ চলপ বিশ্লেষণ কয়, য'ত সন্ত ৰামপালদেৱ মহাৰাজে 4 বেদ আৰু 18 পুৰাণৰ তাৰ যি সাৰমৰ্ম উলিয়ায় আৰু যি শাস্ত্ৰ শুদ্ধ জ্ঞান হয় সেয়া কয়। এইটো পাৰ্থক্য পালো। ৰাধাস্বামী পন্থত আমাৰ যেতিয়াই কিবা সমস্যা হৈছিলে, যেতিয়া আমি আমাৰ গুৰুদেৱক সুধিছিলো সন্ত ঠাকৰ সিং মহাৰাজক যে আমাৰ প্ৰব্লেম কিয় হৈ আছে গুৰুদেৱ, তেতিয়া তেওঁ কৈছিলে যে পুত্ৰ এই প্ৰব্লেম পাপ কৰ্মদণ্ড যি হয় সেয়া ভুগিলেহে সমাপ্ত হয়। য'ত নেকি সন্ত ৰামপালদেৱ মহাৰাজে আৰু আমাৰ বেদ য'ত লিখা হৈছে যে পৰম সন্ত ৰামপালদেৱ মহাৰাজে কয় যে পূৰ্ণ সন্ত যি হয় তেওঁ পাপ ডাঙৰতকৈ ডাঙৰ পাপ কৰ্মকো তেওঁ কাটিব পাৰে। আৰু বেদত তাৰ প্ৰমাণো আছে। সন্ত ৰামপালদেৱ মহাৰাজে বেদ অনুসৰি কয় যে পূৰ্ণ পৰমাত্মা সাধকৰ যদি আয়ুস কমো হয় তথাপিও তেওঁ নিজৰ এয়া আয়ুস বঢ়াব পাৰে আৰু ডাঙৰতকৈ ডাঙৰ পাপো কাটি দিব পাৰে। ছাৰ, যিহেতু সকলোৱে জানে যে হিন্দু ধৰ্মত এটা মান্যতা আছে যে গুৰু সলাব নালাগে, গুৰু সলোৱাটো পাপ, গতিকে ছাৰ প্ৰথমে আপুনি ৰাধাস্বামী পন্থৰ সন্ত ঠাকৰ সিং মহাৰাজৰ পৰা আপুনি নাম দীক্ষা লৈ থৈছিলে আৰু এতিয়া আপুনি সন্ত ৰামপালদেৱ মহাৰাজক গুৰু বনাইছে, গতিকে ছাৰ আপুনি নাভাবে নেকি কৰবাত নহয় কৰবাত আপুনি গুৰু সলাই পাপ কৰিলে? নহয় ছাৰ, মোৰতো এনেকুৱা একেবাৰেই নালাগে। যদি উদাহৰণ দিব বিচাৰো, এজন গাঁৱৰ ডক্তৰ আছে, ফেমিলি ডক্তৰ আছে, যদি মোৰ জ্বৰ হৈছে, জ্বৰ যদি ভাল নহয় তেতিয়া ডক্তৰে মোক এদিন দুদিন তাত ৰাখিব আৰু নেক্সট দিনা ক'ব যে ভাই তোমাৰ জ্বৰ ভাল হোৱা নাই, তুমি বেলেগ ডক্তৰৰ ওচৰলৈ যোৱা। আৰু যদি তাতো ভাল নহয় তেতিয়া বেলেগ ডক্তৰ এজনলৈ ৰেফাৰ কৰি দিয়ে। সেই প্ৰকাৰে যদি এজন সন্তৰ পৰা যদি আমি পূৰ্ণ জ্ঞান আৰু বিশ্বাস বেদৰ সৈতে মেটচ নকৰে তেতিয়া গুৰু সলোৱা পাপ নহয়। যেনে দত্তাত্ৰেয়ে 24জন গুৰু ধৰিছিল, গতিকে এই ধৰণে মোৰ নালাগে যে গুৰু সলোৱাটো পাপ হয়। ছাৰ, এয়াটো হ'ল জ্ঞানৰ কথা, কিন্তু ছাৰ মই আপোনাৰ পৰা এইটো জানিব বিচাৰিম যে যেতিয়া আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে, তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত তেওঁ দিয়া ভক্তি কৰাৰ পিছত আপুনি আধ্যাত্মিক লাভো পালেনে? হয়, নিশ্চয় ছাৰ। আটাইতকৈ ডাঙৰ আধ্যাত্মিক লাভ মুক্তিৰ যি মাৰ্গ আছে। ৰাধাস্বামী পন্থত কৈছিলে কেৱল মুক্তি মুক্তি মুক্তি, কিন্তু মুক্তিৰ কোনো খা খবৰ নাছিল। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত অহাৰ পিছত আমি চিয়ৰ হলো যে আমাৰ 100% মুক্তি হ'বই হ'ব। আৰু দ্বিতীয়টো লাভ হ'ল যে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত আগতে মানসিক ৰোগত মই বহুত অশান্তিত আছিলো। মোৰ কৰবাত নহয় কৰবাত এনেকুৱা লাগিছিল যে মোৰ পেটত কিবা এটা গণ্ডগোল হৈছে। মই বহুত ডক্তৰক দেখুৱাইছিলো কিন্তু কোনো চিকিৎসা হোৱা নাছিল। তাৰপিছত নাছিকৰ যি সুপ্ৰসিদ্ধ ডক্তৰ আছে প্ৰকাশ যোশী নামৰ, তেওঁৰ এপইণ্টমেণ্ট ল'বলৈ 6-7 মাহ ৰখিলেও এপইণ্টমেণ্ট নাপায়। তেতিয়া মই তাত নম্বৰ লগালো, 6 মাহ পিছত মোৰ নম্বৰ আহিলে। যেতিয়া মই গ'লো তেতিয়া তেওঁ ক'লে যে তোমাৰ এণ্ড্ৰস্কপি কৰাব লাগিব। যেতিয়া মই এণ্ড্ৰস্কপি কৰালো, যি ৰিপৰ্ট আছিলে সেয়া একেবাৰে নৰ্মেল আহিছিলে, একো সমস্যা নাছিলে। তেতিয়া ডক্তৰে ক'লে যে আপোনাৰ যি মানসিক ৰোগ আছে আপুনি তেওঁৰ ওচৰলৈ যাব লাগে। তাৰপিছত সেইদিনা তেওঁ মোক ডক্টৰ মুলে নামৰ এজন ডক্টৰৰ ওচৰলৈ মোক লৈ গ'ল। তাৰপিছত মই কমচে কম 6-7 মাহ মানসিক ৰোগৰ যি ঔষধ থাকে সেই ঔষধ মই খালো, কিন্তু তাৰ পৰা কোনো প্ৰকাৰেই লাভ নহ'ল। কিন্তু যেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণ গ্ৰহণ কৰিলো তেতিয়া সকলো যি দুখ ব্যাধি আছিলে, যি বেমাৰ আছিলে সেয়া সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত সকলো নষ্ট হৈ গ'ল। ছাৰ, আজি মই সম্পূৰ্ণৰূপে সুস্থ আৰু কোনো প্ৰকাৰৰ কোনো শাৰীৰিক কষ্ট নাই। আৰু এটা আটাইতকৈ ডাঙৰ লাভ, আৰ্থিক লাভ এইটো হ'ল ছাৰ, যি মাল্টিনেশ্যনেল কোম্পানী আছে YK লেবৰেটৰিজ নামৰ, তাৰ বাবে মানুহে BSc এগ্ৰি যিবোৰ ষ্টুডেণ্ট আছে, যি মানুহ আছে, এই জবৰ বাবে ব্যাকুল হৈ থাকে। সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত মই আজি ৰিজনেল চেলছ মেনেজাৰ পদত মহাৰাষ্ট্ৰত আছো। কোম্পানীয়ে মোক সকলোবোৰ ফেচিলিটি আৰু ভাল দৰমহাও দি আছে। আৰু মোক যেতিয়াই কোনোবাই দেখে মই যদি কাৰোবাৰ লগত ডিল কৰোঁ তেতিয়া সন্মুখৰজনে মোক দেখি আচৰিত হৈ যায় যে ভাই তুমি ইমান ডাঙৰ পোষ্ট কেনেকৈ পালা? এয়া কেৱল সন্ত ৰামপালদেৱ মহাৰাজৰ দয়া। যি চাকৰিৰ বাবে মানুহে ভালদৰে পঢ়া শুনা কৰি ভালদৰে ডিগ্ৰী লৈ 3-4 বছৰ ভ্ৰমি ঘূৰি ফুৰে, কিন্তু মই এদিনে মনে মনে প্ৰাৰ্থনা কৰিলোঁ যে হে ভগৱান, ময়ো এটা
হে গুৰুদেৱ, মোৰ এটা প্ৰাৰ্থনা আছে যে ময়ো এবাৰ চাকৰিৰ বাবে চেষ্টা কৰি চাওঁ। তেতিয়া এনেই এপ্লিকেশ্যন দিছিলোঁ আৰু তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত মোৰ সেই এপ্লিকেশ্যন পাছ হৈ গ'লোঁ আৰু মই সমগ্ৰ মহাৰাষ্ট্ৰৰ সকলো কাম মই আজি চাই আছোঁ। আৰু এটা লাভ হ'ল, মোৰ মাৰ ব্ৰেইন টিউমাৰ আছিলে। তেতিয়া নাছিকৰ বহুত ডক্টৰক দেখুৱাইছিলোঁ, শ্ৰীদেতো দেখুৱাইছিলোঁ। তাৰপিছত ধুলীয়ালৈ নিলোঁ। তেতিয়া ধুলীয়াৰ পৰা পুনে হস্পিটেল, পুনেলৈ ৰেফাৰ কৰি দিলে। যেতিয়া মাক লৈ মই তালৈ গ'লোঁ তেতিয়া ডক্টৰে চিধা উত্তৰ দিলে যে ভাই, এওঁৰ ব্ৰেইনৰ অপাৰেশ্যন কৰিব লাগিব। কথাটো হ'ল যে তেওঁৰ মৃত্যুও হ'ব পাৰে, পেৰালাইচিছো হ'ব পাৰে তেওঁ, অথবা তেওঁৰ জিভা মানে তেওঁৰ কোনোবা নহয় কোনোবা অংগ অচল হ'বই হ'ব। তেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ লগত ফোনত কথা পাতিলোঁ যে গুৰুদেৱ, এই দাসৰ মাকৰ এনেকুৱা সমস্যা হৈছে আৰু ডক্টৰে এনেকৈ কৈছে। তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে আমাক আদেশ দিলে যে পুত্ৰ, ডক্টৰে যেনেকৈ কৈছে তেনেকৈ কৰা, ডক্টৰক মানা। তেতিয়া আমি ডক্টৰক ক'লোঁ যে ডক্টৰ, আমি চিয়'ৰ। তেতিয়া ডক্টৰে ক'লে যে ইয়াৰ বাবে 6-7 লাখ টকা খৰচ কৰিবই লাগিব আৰু পেচেণ্টৰো গেৰেণ্টি নাই। তেতিয়া আমি পৰমাত্মাৰ চাকি জ্বলালোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ ফটোৰ আগত আৰু এইটো ক'লোঁ যে গুৰুদেৱ, আপোনাৰ ছোৱালী আপুনিয়ে চাব। তেতিয়া মোৰ মাৰ ৰাতিপুৱা 7টা বজাত যেতিয়া অপাৰেশ্যন আৰম্ভ হ'ল, তেতিয়া ৰাতি 8 বজালৈকে মোৰ মাৰ অপাৰেশ্যন হ'ল, মানে মোৰ 13 ঘণ্টা অপাৰেশ্যন হ'ল। আৰু মোৰ মা যেতিয়া অপাৰেশ্যন থিয়েটাৰৰ পৰা বাহিৰলৈ আহিল, তেতিয়া ডক্টৰে মোৰ ভিডিঅ' বাহিৰতে থিয় হৈ আছিলে। তেতিয়া মাক সুধিলে যে এওঁ কোন হয়? তেতিয়া মায়ে চিধা ক'লে যে এয়া মোৰ জোৱাই হয়। এয়া আটাইতকৈ ডাঙৰ লাভ হ'ল। যেতিয়া মায়ে লাহে লাহে ক'ব পৰা হ'ল 1.5 মাহ পাছত, তেতিয়া মায়ে নিজে ক'লে যে সন্ত ৰামপালদেৱ মহাৰাজ মোৰ মূৰৰ ওচৰত থিয় দি আছিল আৰু হাতত ধৰি কৈছিল যে মই তোমাৰ লগত আছোঁ পুত্ৰী, ভয় নাখাবা। গতিকে সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত মই আজি মোৰ মাক চকুৰে দেখি আছোঁ। বহুত আনন্দিত হওঁ আৰু এনেকুৱা লাগে যে আজিও সন্তৰ ৰূপত ভগৱান এই পৃথিৱীত আছে আৰু তেওঁ ইমান ডাঙৰ লাভ দিব পাৰিছে। সন্ত ৰামপালদেৱ মহাৰাজৰ বাহিৰে আন কোনো সন্তৰ ওচৰত এয়া নাপালোঁ যি সন্ত ৰামপালদেৱ মহাৰাজে আমাক বিনামূলীয়াকৈ দিলে। ছাৰ, আপুনি কৈছে যে আপুনি আগতে ৰাধাস্বামী পন্থত এজন প্ৰচাৰকৰ ৰূপত কাম কৰি আছিলে। তাৰ পিছতো আপুনি বিশেষ লাভ পোৱা নাছিলে। তাৰ পিছত যেতিয়া আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে, তেতিয়া আপুনি বহুত লাভ পালে। গতিকে ছাৰ, মই আপোনাৰ পৰা এইটো জানিব বিচাৰিম যে আজিও যিসকল ৰাধাস্বামী পন্থৰ লগত জড়িত হৈ আছে, তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰিব, কি ক'ব বিচাৰিব? মই সকলো ৰাধাস্বামী পন্থৰ ভাই ভনীক প্ৰাৰ্থনা জনাওঁ যে মই নিজে এজন ৰাধাস্বামী পন্থৰ প্ৰচাৰক আছিলোঁ। নিজে সন্ত ঠাকুৰ সিং মহাৰাজৰ কোলাত খেলিছোঁ। সকলোবোৰ কথা মই তেওঁৰ লগত শ্বেয়াৰ কৰিছোঁ। গতিকে যেতিয়া মই কমচে কম 16-17 বছৰ তেওঁৰ পন্থত থাকি মই কোনো প্ৰকাৰৰ লাভ নাপালোঁ, গতিকে ভাইহঁত, আপোনালোকে কি লাভ পাব? গতিকে আহা, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ আপোনাৰ যি অমূল্য জীৱন আছে ঠিক কৰক। আৰু সাক্ষাৎ ভগৱানৰ ৰূপত সন্ত ৰামপালদেৱ মহাৰাজ প্ৰাইম টাইমত পৃথিৱীলৈ আহিছে। গতিকে আহক, তেওঁৰ পৰা নাম দীক্ষা গ্ৰহণ কৰক আৰু নিজৰ জীৱন সফল কৰক। ছাৰ, যিসকল ব্যক্তিয়ে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰিব, তেওঁলোকে নাম দীক্ষা কেনেকৈ ল'ব পাৰিব? সন্ত ৰামপালদেৱ মহাৰাজৰ প্ৰবচন বহুতটা টিভি চেনেলত আহে। তাতে এটা শাৰী আহে, সেই শাৰীত কেইটামান নম্বৰ, যি নম্বৰ কণ্টেক্ট নম্বৰ দিয়া আছে, তাতে কল কৰি প্ৰত্যেক ডিষ্ট্ৰিক্টত, মানে মহাৰাষ্ট্ৰ হওক, গুজৰাট হওক, মানে প্ৰত্যেক ৰাজ্যতে, প্ৰত্যেকটো ডিষ্ট্ৰিক্টতে সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত নামদান কেন্দ্ৰ খোলা হৈছে। আপোনালোকে তাতে কণ্টেক্ট কৰি নাম দীক্ষা প্ৰাপ্ত কৰিব পাৰে। ছাৰ, আপুনি মহাৰাষ্ট্ৰৰ মানুহবোৰক নিজৰ মাৰাঠী भाषात কি ক'ব বিচাৰিব? मी सगळ्या भाविक भक्तांना मराठीत एकच प्रार्थना करतो आहे की मनुष्य जन्म हा परत मिळणार नाही आहे. कारण एक तुकाराम महाराजांचं एक अभंग आहे, नको नको मना गुंतू माया जाळी, काल आला जवळी ग्रास हवा, या काळाची ही उडी पडेल बा जेव्हा, सोडविना तेव्हा माय बाप. जर काळाची उडी, मग संत तुकाराम महाराजांना काळ या शब्दाची वापरायची काय गरज पडली? तर त्याच्यामुळे मी सगळ्यांना प्रार्थना करतो की काळाची उडी केव्हा पडेल, कधी पडेल, कोणावर पडेल, काही सांगता येत नाही. त्याच्यामुळे सगळ्या भाविक भक्तांना, महाराष्ट्रवासीयांना दासाची करबद्ध प्रार्थना आहे हात जोडून की प्रत्येकाने संत रामपालजी महाराजांच्या शरणेतून आपल्या मनुष्य जीवनाचं कल्याण करावे, ही सगळ्यांना हात जोडून प्रार्थना. হয়, বহুত বহুত ধন্যবাদ सत साहेब. আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন. অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org.
সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।